পুনৰ 10টা প্ৰশ্নলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কোনখন দেশে ভৱিষ্যতৰ FDI আৰু বিশেষ অৰ্থনৈতিক চুক্তিৰ স্ক্ৰিনিঙৰ অনুমতি দিবলৈ আনুষ্ঠানিকভাৱে এখন আইন গৃহীত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ডেনমাৰ্ক। 2 নম্বৰ প্ৰশ্নটো হৈছে ক্লাইমেট একশ্যন ট্ৰেকাৰৰ বিশ্লেষণ অনুসৰি 2021 চনৰ ভিতৰত বিশ্বব্যাপী উষ্ণতা বৃদ্ধি কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো এ নম্বৰটো 2.4 2.4। 3 নম্বৰ প্ৰশ্নটো হৈছে মে' 2021 লৈকে যিকোনো ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি শীলা দীক্ষিত। 4 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ বাতৰি প্ৰস্তুত কৰা মেফ্লাৱাৰ 400 কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি কৃত্ৰিম বুদ্ধিমান জাহাজ। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে শেহতীয়াকৈ কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি প্ৰফুল্ল চন্দ্ৰ পান্ত। 6 নম্বৰ প্ৰশ্নটো হৈছে ৭৮,০০০ বছৰ পুৰণি আটাইতকৈ পুৰণি মানৱ সমাধিস্থল পোৱা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি আফ্ৰিকা। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে লুনা 24 অৰ্থাৎ লুনা 24 চন্দ্ৰলৈ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ৰাছিয়া। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজন ব্যক্তিয়ে 25 বাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি কে.আৰ. শ্বেৰপা। শেহতীয়াকৈ তেখেতে 25 নম্বৰ বাৰ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ৰেড ক্ৰছ দিৱস কিমান তাৰিখে পালন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8 মে' তাৰিখ। 10 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ভাৰতীয় বীমা কোম্পানীয়ে বিশ্বব্যাপী আটাইতকৈ মূল্যৱান বীমা ব্ৰেণ্ডৰ শীৰ্ষ 10টা তালিকাত স্থান পাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে LIC। চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ।